ওয়েলকাম ব্যাক টু লার্নিং হাব। আজি আমি ক্লাস 8 পেজ নম্বৰ 35 থকা অনুশীলনী 2.1 2 নম্বৰৰ প্ৰবলেমখিনি সলভ কৰিম। অলৰেডি আমি 1 নম্বৰৰ প্ৰবলেম গোটেইটা সলভ কৰিছো। যদি ভিডিও চাই ডেসক্ৰিপচনত লিংক আছে, গৈ পেলাই চাই লবা। এইটো ভিডিও আৰু ভালকৈ বুজি পাবা। ইয়াতে 2 নম্বৰ প্ৰশ্নটো যদি চাও, ইয়াতে লিখা আছে তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। তাৰমানে ইয়াতে সমীকৰণ এটা দিয়া আছে, লগতে ইয়াতে যেটো চলক আছে, যেনেকৈ ইয়াতে চলক আছে x ৰ মান দিয়া আছে 1 2 আৰু -2। আমি সমীকৰণটো প্ৰথমতে সমাধান কৰিব লাগিব আৰু সমাধান কৰি পেলাই চাব লাগিব যে x ৰ এই কেইটা মানৰ ভিতৰত কোনটো মান শুদ্ধ হয়। তাৰমানে 1 নম্বৰ প্ৰশ্নৰ লগত একেই প্ৰশ্ন আমি মানটো উলিয়াই পেলাই জাস্ট চাব লাগে ইয়াৰে কোনটো হয়। তো ইয়াক আমি আগৰ দৰে সমাধান কৰিম। 2x লিখিম, -4 ধ্ৰুৱকটো আমি এইফালে লৈ আহিম। তো ইয়াতে যেটুকে মাইনাস আছে এইফালে আহিলে হৈ যাব প্লাস। এতিয়া আমি x = 2 ইয়াতে পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব। তো 2 গুণ 4 হয়। আমি x = কিমান পালো 2 পালো। ইয়াতে আমাৰ x ৰ ভ্যালু আছিল 1 2 আৰু -2, তাৰমানে শুদ্ধ উত্তৰ কোনটো হ'ল 2 হ'ল। এতেকে লিখিলে হ'ল, এতেকে x ৰ মান 2 এনেকৈ লিখিলে হ'ল। নম্বৰ 2 আছে 11y + 5 = -6। একই দৰে আমি সমাধান কৰিম। 5 ইয়াতে প্লাস আছে, এইফালে আহিলে মাইনাস হ'ব, গতিকে -6 -5। 11y = 6 5 11 হ'ব, y = 11 এইফালে আহিলে হৰণ হৈ যাব। y = 11 গুণ 11, তাত -1। ইয়াতে আমাৰ উত্তৰ দিয়া আছিল 0 1 -1, তাত এইটো হৈ গ'ল শুদ্ধ। আমি লিখিম এতেকে y ৰ মান -1, এইটো উত্তৰ। নম্বৰ 3 আছে 3y / 5 = 3। আমি লিখিম 3y = 5 এইফালে আহিলে হৰণ হৈ যাব, মানে 3 × 5। এতিয়া আমি y ৰ ভ্যালু উলিয়াব লাগে। তো 3 এইফালে আনিলে হৈ যাব হৰণ। তো ওপৰৰ তিনি তলৰ তিনি কাটি দিলো। তো y ৰ ভ্যালু আমি কিমান পালো 5। ইয়াতে 5 আমাৰ আছিল, তো আমি লিখিম এতেকে y ৰ মান 5। নম্বৰ 4 দিয়া আছে x + 5 = 7 - x। এইটো সমাধান কৰিম। এইটো x ইয়াতে মাইনাস আছে, এইফালে আহিলে প্লাস হৈ যাব। 5 ইয়াতে প্লাস আছে, হফালে গ'লে মাইনাস হ'ব। x + x 2x, 7 ৰ পৰা 5 বিয়োগ কৰিলে 2 থাকিব। এতিয়া আমি যদি 2 কে ইফালে আনো, 2 ক 2 ৰে হৰণ কৰিব লাগিব। আলটিমেটলি আমি x ক কিমান পালো 1 পাই গ'লো, 2 × 2। তো মানে আমি x ৰ মান পালো 1, যেটো আমাক ইয়াতে দিয়া আছে 1, এইটো উত্তৰ। নম্বৰ 5 আছে 2x + 1/3 = 1। এইটো আমি সমাধান কৰিম। তো আমি ইয়াতে যেটুকে 1/3 আছে আৰু ইয়াতে 2x আছে, গতিকে প্ৰথমতে ইয়াতে এলচিএম লৈ ল'ম। এলচিএম ল'লে তলত এলচিএম হ'ব 3, তো 3 2 গুণ 6x হ'ব, প্লাস ইয়াতে 1 থাকিব, এইফালে 3। এতিয়া 6x + 1 3ক এইফালে আনিলে মাল্টিপ্লাই হ'ব, 3 × 1 = 3। 6x = 3, 1 ইফালে প্লাস আছে, ইফালে আনিলে হ'ব মাইনাস। তাৰ মানে 6x = 3 ৰ পৰা 1 গ'লে 2 থাকিব। এতিয়া আমি x = 6 ইফালে আহিলে হৰণ হৈ যাব, আৰু 2 ৰে আমি 6 কাটিব পাৰো, 2 3 গুণ 6, ওপৰত একো নাই মানে 1 আছে। এতিয়া x = আমি পালো 1/3, যেটো আমাৰ x ৰ ভ্যালু দিয়া আছিল 1/3। তাৰ মানে আমি x ৰ মান পালো এতেকে x ৰ মান 1/3, এইটো সলিউশন। নম্বৰ 6 দিয়া আছে 10p - 4 = 4 × 2p + 1। এইটো আমি সমাধান কৰিম। 10p - 4, এতিয়া 4 ৰ লগত এই ব্ৰেকেটৰ ভিতৰখিনি মাল্টিপ্লাই কৰি লোৱা। 4 2 গুণ কিমান হ'ব 8p + 4 1 গুণ 4। এটি ইয়াতে আছে 10p, 8p ইফালে আহিলে মাইনাস হৈ যাব 8p। ইয়াতে 4 আছে আৰু এই 4 ইফালে আহিলে হৈ যাব +4। তেনেহ'লে 10 ৰ পৰা 8 গ'লে 2p, এইফালে 4 আৰু 4 যোগ কৰিলে 8 পাই যাম। p = ইয়াতে যেহেতুকে p লগত 2 পূৰণ আছে, ইফালে আহিলে হৰণ হ'ব, 2 4 গুণ 8। আমি p মান পালো 4, ইয়াতে p মান আমাৰ 4 আছিল, তাৰ মানে আমি p মান কিমান পালো, p মান 4। এইটো হৈ যাব সলিউশন। ইয়াতে আমি 2 নম্বৰৰ 1 ৰ পৰা 6 লৈকে গোটেইকেইটা প্ৰবলেম সমাধান কৰিলো। আই হোপ তোমালোকে বুজিব পাৰিছা। আৰু কিবা জানিবলগীয়া থাকিলে কমেন্ট বক্সত কৈ জনাবা। এইবিলাক ভিডিঅ' চাই কেনেকুৱা পালা তাৰ বিষয়ে কমেন্ট বক্সত জনাবা। আৰু লগৰীয়াবিলাকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, যেতিয়ালৈ তেওঁলোকেও ভালদৰে বস্তুবোৰ বুজিব পাৰিব। যদি চেনেল সাবস্ক্ৰাইব কৰা নাই কৰিবা।